পৰিৱেশ সাংঘাতিক ভাল UPPLৰ কাৰণে NDA সমৰ্থিত পাৰ্টি জয়ন্ত বসুমতাৰী ডাঙৰীয়া যেটো টাৰ্গেট কৰিছে যেটো ৰাইজে চিন্তা কৰিছে সিদ্ধান্ত লৈছে 3 লাখতকৈ অধিক ভোটৰ ব্যৱধানত চেক্টৰ 24 জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকি আছে এইটো পৰিৱেশ মই ইয়াত দেখিবলৈ পাইছোঁ আৰু সকলো জাতি ধৰ্ম জনগোষ্ঠীৰ ৰাইজে একত্ৰিত হৈ পেলাই এই সিদ্ধান্তটো লৈছে খুব ভাল এইটো নতুন কথা নহয় এইটোতো পূৰ্বৰ ইস্তাহাৰবিলাকতো তেনেকৈ দেখিম এইটো নতুন ইস্তাহাৰৰ নতুন ইয়াত বাক্য নহয় পালন নহয় সমস্যা যেটো সমাধান হোৱা নাই এইটো যেটো এটা বাৰ্নিং ইস্যু এইটো ক্ষেত্ৰতো সকলো ৰাজনৈতিক দলবিলাকে কনচাৰ্ন অকল বিপে বুলি নহয় এইটোতো আপুনি নিজে প্ৰশ্নৰ উত্তৰ দি দিলে মোৰতো আৰু ক'বলগীয়া নাই সঁচাকৈ বিভিন্ন জাতীয় সমস্যা ৰাজনৈতিক সমস্যা অৰ্থনৈতিক সমস্যা সমাধান যদি হ'ব লাগে তেতিয়া শাসন ব্যৱস্থাত আহিব লাগিব শাসন ব্যৱস্থা বুলিলে আমাৰ বড়োলেণ্ড অঞ্চলত 3 কলপীয়া শাসন ব্যৱস্থা আছে কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰীয় শাসন আনপিনেদি ৰাজ্যৰ শাসন আৰু আমাৰ বড়োলেণ্ড যেটো কাউন্সিলৰ শাসন এই 3খন শাসন ব্যৱস্থাত বিপিবৰ কোনো ইয়াত অন্তৰ্ভুক্ত তথা ইয়াত কোনো জড়িত নাই এইটো উত্তৰ দিবলগীয়া কথা নেকি তো প্ৰমাণ দেখুৱালে হ'ল আপুনিও ময়ো সকলোৱে ব্লেম দিব পাৰে বৰ্ণামী কৰিব পাৰে এইটোতো ডাঙৰ কথা নহয় আৰু ৰাইজৰ যেটো চেহেৰা দেখাত আপোনালোকে নিশ্চয় দেখিছে মিটিঙত আহিলে পইচা দি আহা ৰাইজৰ চেহেৰা নিজে স্ব ইচ্ছা অন্তৰৰ পৰা মেল মিটিং তথা হেৰিৰ সভা সমিতিত অংশগ্ৰহণ কৰা চেহেৰাই কৈ নহয় ইয়াত কোনোবা পইচা বিলাইছে নেকি আপোনালোকে দেখিছে নেকি মিছা কথা নেগলেক্ট বুলি মই একো নাভাবোঁ কি আছে তেখেতে যি কৈ থাকিব মোৰ কাৰণে আশীৰ্বাদ বুলি মই ভাবিলোঁ কথাটো হ'ল এইটোৱে কিমান ভোটত জয় হ'ব বুলি বিশ্বাস কৰি এতিয়া মই কোৱাটো কি ক'লোঁ 3 লাখ ভোটৰ ব্যৱধানত অধিক 3 লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকিব কোৱাটো সকলোৱে কয় জনে কেণ্ডিডেট গোটেই কেণ্ডিডেটবিলাকেও কয় সকলো ৰাজনৈতিক দলবিলাকে দাবী কৰে যে আমি জিকিম লাষ্টততো এজনেই জিকিব ইয়াতো ৰানাৰ্ছ আপ নাই চেম্পিয়ন মানে এজনেই হ'ব তো গতিকে আপোনালোকে দেখিছে ইণ্ডিয়াৰ বাহিৰে ইয়াত কিবা কাম আছে নেকি চিধা কথা গোটেই অসমত 14খন আসন এনডিৰ হাতত অকল সেইটো কোকৰাঝাৰ UPPLৰ কথা নহয় ধুবুৰীত AGPৰ হাতত আহিব বৰপেটাত AGPৰ হাতত কলিতা বিপুল ভোটত জিকিব সেইটোতো কথা স্পষ্ট আৰু ইতিমধ্যে 5খন আসন যেটো উজনি অসমত ভোটদান হৈ গ'ল 5খনটো BJP আহি গ'ল এইটোতো তেখেতৰ কথা মইতো তেনেকুৱা একো ভাবা নাই আৰু তেখেতে যদি ভাবিছে তেখেত নিজেওতো আহিব পাৰে না তাতে যদি তেওঁ নিজে যদি ভাবিছে তে কিবা আৰু ভাবি মন্ত্ৰী হ'ব পাৰে তেওঁ নিজে আহিলে হ'ল মোৰতো ইয়াত একো কাম নাই মোৰ প্ৰয়োজনো নাই